আজি পাকঘৰৰ মেইন মানুহ একদম বঢ়িয়াকৈ এইফালে বঢ়িয়াকৈ কি বনাম বাৰু দেখাই আছোঁ পাকঘৰৰ আজি মেইন মানুহ মানে এইফালে মিস্ত্ৰী লাগি আছে তো যিহেতু আজি মায়ো নাই আৰু বঢ়িয়াকৈ এইফালে জুবিন দাৰ গান বনাই লৈছোঁ যিটো কপিৰাইট লাগিব সেইটো কাৰণে এইটো বন্ধ কৰি লৈছোঁ বাকী দক বাৰু সেইটো বঢ়িয়াকৈ বনাই একদম বনোৱাৰ আগত দেখাই আছোঁ আপোনালোকক দক এইফালে মিস্ত্ৰী এটা কাম কৰি আছে এইফালে এটা যোগাৰী মিস্ত্ৰী তাতে একদম বঢ়িয়াকৈ কাম কৰি আছে আৰু এইফালে মছলা তলত এইফালে মোৰ বসন্তীৰ ওপৰত বঢ়িয়াকৈ বহি আছোঁ এইফালে মিস্ত্ৰী এটা বঢ়িয়াকৈ কাম কৰি আছে তো গাইজ আছোঁ ঘৰতে আৰু বহুত দিনৰ মূৰত তো নতুন এটা ভ্লগ বনাইছোঁ তো মানে হেল্ল' বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজতে আৰু আপোনালোকে চাই আছে হেল্ল' মানুহ ইউটিউব চেনেল এইফালে একদম বঢ়িয়াকৈ এটা চিন্তা কৰি বসন্তীৰ পিঠিত উঠি দিছোঁ তো বসন্তীৰ পিঠিত উঠিলোঁ তো যিহেতু ঘৰৰ কাম আহিছিলোঁ ওলাই বঢ়িয়াকৈ আমাৰ নয়ন এটা হেভি দুখ কিৰা কোৱাই দি উঠবি তই ফটোশ্বুট কৰিব আহিছিলোঁ হা এতিয়া মঙলে পাৰ্কে বন্ধ কৰিলা এতিয়া এটা ফটোশ্বুট যদি মানে কি কৰিব নোৱাৰোঁ বেলেগক কৰিব নোৱাৰোঁ ৰন্ধন থন হৈ গেলা অকল ডিউটি হৈছে আমি ওপৰত দি যাম আৰু কি হৈছে তোৰ অনলি ডিউটি গাইছে এইগিলা ফটোগ্ৰাফাৰ ইউটিউবাৰৰ জীৱন সুধিম এতিয়া যাই পেলাই টকা 50 টকা দিবা 50 টকা দিম খুলি এই চাফা কৰা বাহিনী দিয়ে তোক খেদিব গম পাইছা তই যি হিচাপে গৈছ ইমান ব্যৱহাৰ বেয়া মানুহ নহয়তো গাইছ একদম কামৰ পৰা আহি বঢ়িয়াকৈ আমাৰ গাঁৱৰ চলি মহা এনেকৈ খেলিব আহে মানে কি ধুনীয়া পৰিৱেশ এটাত খেলিব আহে চলি মহা একদম বঢ়িয়া হৈ আছে চলিবিলাক সেয়াই আৰু তো গাইছ আজি মঙলদৈত ডিউটি কৰিলোঁ আৰু মঙলদৈতে ডিউটি কৰি কেনে মানে বঢ়িয়াকৈ সেয়াই আৰু সঁচাকৈ ধুনীয়া লাগি আছে মানে পৰিৱেশটো ভাল লাগছে তো গাইছ খেলিলোঁ আৰু খেলি আহি কেনে বঢ়িয়াকৈ এতিয়া আহিলোঁ যিহেতু অহাকালি জুবিন দাৰ বাৰ্থডে আৰু সেই জুবিন দাৰ বাৰ্থডে ইফালে আমাৰ গোটেইগিলা লগৰ বন্ধু ভাইটি ভণ্টি দাদা চবেই মিলি কেনে জুবিন দাৰ প্ৰগ্ৰেমৰ কাৰণে এইবিলাক লিখা লিখি কৰি আছে মানে একদম ডেক'ৰেশ্যনৰ কামবিলাক যিহেতু এইবাৰ দাদাবিহীন প্ৰথমটো বাৰ্থডে তো এইফালে চবে মম জ্বলাই লৈছে যিহেতু এইটো মানে ষ্টেজত মানে মঙলদৈখিনিয়ে চবে চিনি পায় আমি গান্ধী মৈদানত এই প্ৰগ্ৰেমটো পাতিছোঁ মানে চবে মিলি কেনে তো এইফালে গান্ধী মৈদানৰ ষ্টেজৰ ভিতৰত এইটো প্ৰগ্ৰেম মানে এনেকৈ চলি আছে মানে লাইনটোও গুচি গ'ল ভিডিঅ' কৰাৰ সময়তে তো তেনেকুৱা হৈ গ'ল বাৰু বাকী যি কি নহওক মেইন ভিডিঅ'টো সেইফালে আপোনালোকে দেখা পাব বাৰু বেলেগ এটা ভিডিঅ'ত তো কেনেকুৱা লাগিছে সিহঁতৰ মানে কষ্টখিনি কামখিনি নিশ্চয় কমেণ্ট এটা কৰি ক'ব দিয়ক বাৰু তো ভাল লাগিল সিহঁতৰ লগত কাম কৰি থাকি দিয়ক এই আৰু জুবিন দাৰ বাৰ্থডে দাদাবিহীন প্ৰথমটো বাৰ্থডে